অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ অসমৰ প্ৰত্যেকটো জিলা মহকুমা তথা আঞ্চলিকতে আজি এই মানৱ শৃংখল প্ৰদৰ্শনৰ যোগেদি ভাৰত চৰকাৰ তথা অসম চৰকাৰক হকিয়াই দিব খুজিছোঁ। অসমত বসবাস কৰা এই দীৰ্ঘদিন যি আমাৰ জনজাতিকৰণৰ দাবী, এই দাবী আজি ৰাজনৈতিকভাৱে আজি অসমৰ আদিবাসীসকলে কিন্তু বলি হৈছে। আমি অসম চৰকাৰক হকিয়াই দিব খুজিছোঁ যে আদিবাসীসকলক জনজাতিকৰণৰ পৰা বা জনজাতিকৰণৰ যিটো ৰাজনৈতিক যি এইটো বন্ধ কৰক আৰু অতি শীঘ্ৰে যিটো এতিয়া লোকসভা আৰু বিধানসভাত যিটো অধিৱেশন চলিছে এই অধিৱেশনত অতি শীঘ্ৰে যাতে উত্থাপন হওক, অসমৰ আদিবাসীসকলক এছটিকৰণ জনজাতিকৰণৰ কাৰণে বিধেয়ক পাছ কৰক। তাৰ কাৰণে আমি সমগ্ৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই আমি আহ্বান জনাইছোঁ। অন্যথাই সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই কিন্তু এই বৰ্তমান যি শাসনাধীশ চৰকাৰৰ ওপৰত বিশ্বাস আৰু আস্থা নাইকিয়া হৈছে। গতিকে জনজাতিকৰণৰ ওপৰত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই দুনাই অসম চৰকাৰক আমি আহ্বান কৰিব খুজিছোঁ, অতি শীঘ্ৰে অসমৰ আদিবাসীসকলক ST প্ৰদান কৰক। অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি আগন্তুক যি লোকসভা তথা বিধানসভা নিৰ্বাচনত কিন্তু অসমৰ আদিবাসীসকলে বিকল্প ল'বৰ কাৰণে কিন্তু বাধ্য হ'ব। তাৰ কাৰণে আমি অসম তথা ভাৰত চৰকাৰক হকিয়াই দিব খুজিছোঁ।